নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱনীতাই স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এডিকুৱেষ্টলৈ। আজিৰ আমাৰ প্ৰধান বিষয়টো হৈছে কনজিউমাৰ প্ৰটেকশ্যন এক্ট 2019। সময়বোৰ যথেষ্ট বেয়া হৈ যাব ধৰিছে। দিনক দিনে কেছেছবোৰ বাঢ়িয়ে গৈ আছে। যদিও মানুহবোৰে ৰিকভাৰো হৈ আছে, ভালো পাইছে, কিন্তু তথাপিও কেছেছবোৰতো বাঢ়িয়ে গৈ আছে। লকডাউনো খুলিছে, আমি সকলোৱে বিভিন্ন কামত বাহিৰত ওলাব ধৰিছোঁ। এতিয়া ঘৰত বহি থাকিলেও নহ'ব যিহেতু, কিন্তু এইখিনি সময়ত আমি সকলোৱে প্ৰিকশ্যন লোৱাটো অতি জৰুৰী। আমি আমাৰ নিজৰ লগতে আমাৰ পৰিয়াল তথা সকলো ওচৰ চুবুৰীয়াই যেন চৰকাৰে দিয়া গাইডলাইনছখিনি মানি চলে, তাৰ বাবে ব্যৱস্থা লোৱাটো জৰুৰী হৈ পৰিছে। কাৰণ এতিয়াৰ সময়খিনি যদি সকলোৱে আমি ইজনে আনজনক সহায় কৰি আগবাঢ়োঁ, তেন্তে এই সময়খিনি আমি অতি সোনকালে পাৰ হৈ গৈ আগৰ স্বাভাৱিক জীৱনলৈ ঘূৰি যোৱাটো সহজ হৈ পৰিব। তেন্তে আৰু বেছি দেৰি নকৰোঁ, আৰম্ভ কৰিছোঁ আমাৰ প্ৰধান বিষয়টো, দ্য কনজিউমাৰ এক্ট 2019। কনজিউমাৰৰ কাৰণে এইখনেই প্ৰথম এক্ট নহয়, যিখন অসম তথা ভাৰতবৰ্ষত অৱলম্বন কৰা হৈছে। ইয়াৰ আগতো 1986ত প্ৰথমখন কনজিউমাৰ এক্ট ভাৰতবৰ্ষক অৱলম্বন কৰা হৈছিলে। কিন্তু সময়ৰ এতিয়া পাৰ্থক্য আছে। তেতিয়াৰ সময় আৰু আজিৰ সময়ৰ মাজত বহুখিনি সাল সলনি হৈছে। সেইকাৰণে এইখন এক্টতো কিছুমান নীতি নিয়ম নতুনকৈ উপস্থাপন কৰাটো অতি জৰুৰী হৈ পৰিছে। 20 বছৰৰো অধিক কাল 1986ৰ এক্টখনেই অৱলম্বন হৈ আছিলে, কিন্তু বিভিন্ন নীতি নিয়ম সাল সলনি কৰিবৰ বাবে 9 আগষ্ট 2019ত মিনিষ্ট্ৰী অফ ল' এণ্ড জাষ্টিছে প্ৰথমবাৰৰ কাৰণে প্ৰেছিডেণ্টৰ হস্তাক্ষৰৰ জৰিয়তে এই এক্টখন অৱলম্বন কৰে, যদিও প্ৰযোজ্য হয় এই এক্টখন 20 জুলাই 2020। এই এক্টখনৰ প্ৰধান উদ্দেশ্যই হৈছে কনজিউমাৰৰ ৰাইটখিনি প্ৰটেক্ট কৰা, আৰু এইটো খুবেই জৰুৰী। কাৰণ আজিৰ যুগত চেলাৰ আৰু বায়াৰৰ মাজত বা কনজিউমাৰৰ মাজত বিভিন্ন মিছলিডিং এক্টিভিটি হৈ আছে। সেইখিনিৰ কাৰণে চেলাৰৰ পৰা কনজিউমাৰৰ ৰাইটখিনি প্ৰটেক্ট কৰাটো অতি জৰুৰী। কনজিউমাৰ এক্ট 2019 প্ৰধান সাল সলনিসমূহ হৈছে, প্ৰথমতে কনজিউমাৰ প্ৰটেকশ্যন এক্ট 2019এ এটা অথৰিটি স্থাপন কৰিছে, যিটো অথৰিটি খুবেই জৰুৰী হৈ পৰিছে এইটো যুগৰ কাৰণে। অথৰিটিটোৰ নাম হৈছে চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটি। এই অথৰিটিটোৰ জৰিয়তে এই অথৰিটিটোৱে ইনভেষ্টিগেট কৰিব বিভিন্ন মিছলিডিং হোৱা বস্তুবোৰৰ ওপৰত। ধৰি লওক কেতিয়াবা কি হয়, যেতিয়া আমি এখন দোকানত কিবা এটা বস্তু কিনিব যাওঁ, তেতিয়া আমাক বিভিন্ন ধৰণে চেলাৰজনে ঠগাব চেষ্টা কৰে। আমি চেলাৰজনক কিবা এটা বেলেগ বস্তু খোজোঁ, কিন্তু চেলাৰজনে কিবা এটা জ্ঞাত বা অজ্ঞাত ধৰণে দিয়ে। সেই সময়ত আমি কনজিউমাৰ হিচাপে আমাৰ কিছুমান ৰাইট থকাটো অতি জৰুৰী। এই অথৰিটিটোৱে সেই ৰাইটখিনি প্ৰটেক্ট কৰাৰ কাৰণে আমাক সহায় কৰিব। এই কথাখিনিৰ লগতে আমি প্ৰথমে জানিব লাগিব কনজিউমাৰ মানেনো কি। কনজিউমাৰ হৈছে এনে এজন ব্যক্তি যিয়ে কোনো এটা বস্তু ক্ৰয় কৰে অনলাইন বা অফলাইন মুডত। 1986ত অফলাইন মুডটোৱে ধৰা হৈছিলে, অনলাইন মুডটো তাতে প্ৰযোজ্য নাছিলে। কিন্তু এতিয়াৰ পৰা যিহেতু অনলাইন শ্বপিং বা অনলাইন এই প্লেটফৰ্মৰ ব্যৱহাৰ আমি প্ৰায় আমি সকলোৱে কৰোঁ, নহয় জানো? সেইকাৰণে তাৰ পৰাও আমাক ৰাইটছখিনি আমাৰ যেন প্ৰটেক্ট হয়, সেইকাৰণে এইখন এক্টে এই ৰাইটখিনিৰ কাৰণে অনলাইন মুডটোও আনিছে। সহজ ভাষাত ক'বলৈ গ'লে, ধৰক মই এখন দোকান দিছোঁ, আপুনি মোৰ দোকানত কিবা এটা বস্তু কিনিব আহিছে, তেন্তে মই হ'ম চেলাৰ, আপুনি হ'ব কনজিউমাৰ। তাৰ পিছৰ প্ৰধান চেঞ্জেছটো হৈছে ই-কমাৰ্চ প্লেটফৰ্মবোৰকো এই এক্টৰ জৰিয়তে এই এক্টৰ আণ্ডাৰত অনা হৈছে। আগতেতো অনলাইন মুডত ইমান বস্তু আমি কিনা বেচা কৰা নাছিলোঁ, কিন্তু এতিয়া সেইটো অতি সহজলভ্য হৈ পৰিছে। আমি সকলোৱে অনলাইন প্লেটফৰ্মৰ পৰা যিকোনো বস্তু কিনিব অতি সোনকালে পাৰোঁ আৰু অতি সহজে পাৰোঁ। কিন্তু কেতিয়াবা কি হয়, কিছুমান প্লেটফৰ্ম আছে যিয়ে আমাৰ যেতিয়া আমি কোনো এটা বস্তু যেতিয়া ৰিটাৰ্ণ কৰিব খোজোঁ, তেতিয়া সেই সময়ত আমাক ৰিটাৰ্ণ কৰাৰ সময়ত তেখেতসকলে বিভিন্ন কথাৰে আমাক ভুলাব ট্ৰাই কৰে। ধৰক কেতিয়াবা যদি আমাৰ কিবা এটা বস্তু যদি আমি নাপালোঁ, তেতিয়া আমি যদি তেখেতসকলক কমপ্লেইন কৰোঁ, তেতিয়া তেখেতসকলে কয় আমিতো এটা প্লেটফৰ্ম হয়, আপোনাৰ এইটো ভুলটো চেলাৰৰ হয়, আপুনি চেলাৰক গৈ কিনে কওক। কিন্তু আমি কোন চেলাৰক বিচাৰিব যাওঁ? সেইটো সময়ত আমাৰ কনজিউমাৰৰ কাৰণে সেইটো
অতি বেয়া পৰিস্থিতিত পৰোঁ এতিয়া বস্তুটো আমি ক'ত যাওঁ বা কি কৰোঁ কাৰণ আমাক প্ৰটেকশ্যন নিদিয়ে কিন্তু এতিয়াৰ পৰা আপুনি প্ৰটেকশ্যন ল'ব পাৰিব এতিয়া কোনো ই-কমাৰ্চ প্লেটফৰ্মে আপোনাক তেনেকুৱা ধৰণৰ কথা ক'ব নোৱাৰিব তাৰ উপৰিও আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব যিকোনো বস্তু কিনাৰ আগতে সদায় টাৰ্মছ এণ্ড কণ্ডিশ্যন পঢ়ি চাইহে কিনিব সেইটো এটা খুবেই জৰুৰী কথা সেইটো সকলোৱে মনত ৰখাটো প্ৰয়োজনীয় তাৰ পিছৰ মেজৰ চেঞ্জেছটো হৈছে এতিয়াৰ পৰা আপুনি ফাইলিং কৰিব পাৰিব আপুনি যদি কমপ্লেইন কৰিব খুজিছে তেনেহ'লে আপুনি ইণ্টাৰনেটৰ জৰিয়তে আপুনি ফাইলিং কৰিব পাৰিব আৰু হিয়াৰিং কোৰ্টত যেনেকৈ আমি হিয়াৰ কৰিব যাওঁ যিকোনো এটা কেছৰ যেতিয়া হিয়াৰিং থাকে এতিয়াৰ পৰা আপুনি ভিডিঅ' কনফাৰেঞ্চিঙৰ সহায়ত আপুনি হিয়াৰিং কৰিব পাৰিব যিকোনো এটা কেছৰ ধৰক এই এক্টৰ অধীনত থকা কেছসমূহৰ তাৰ পিছৰ মেজৰ চেঞ্জেছটো হৈছে এতিয়াৰ পৰা আপোনালোকে কমপ্লেইন কৰিব পাৰিব আপুনি আপোনাৰ যিখন জাগাত থাকে আগতে কি আছিলে আগতে 1986 এক্টখনৰ জৰিয়তে এনেকুৱা আছিলে ধৰক আপুনি গুৱাহাটীৰ পৰা কিবা এটা বস্তু কিনি লৈছে মই চেলৰ হয় মোৰ দোকানখনৰ এড্ৰেছ গুৱাহাটীত আছে সেইকাৰণে আপুনি যদি নলবাৰীত থাকে বা আপুনি যদি বৰপেটা যিকোনো ঠাইৰ পৰা গুৱাহাটীলৈ বস্তু এটা কিনিব আহিছিলে আৰু সেই বস্তুটো ধৰক বেয়া ওলাল বা আপুনি তাৰ কাৰণে প্ৰটেকশ্যন বিচাৰিছে বস্তুটোৰ কাৰণে সেই সময়ত কি হয় আপুনি গুৱাহাটী আহিব লাগিব গুৱাহাটীত আহিহে আপুনি কমপ্লেইন দৰ্জ কৰিব পাৰিব কাৰণ তাতে আপোনাক সেইটো সুবিধা দিয়া নহয় কিন্তু এতিয়াৰ পৰা আপোনাৰ কি হ'ব 2019 এক্টখনে আপোনাক সুবিধা দিছে আপুনি যিখন ঠাইত থাকে আপুনি গুৱাহাটীত আহি নিদিলেও হ'ব আপুনি যিখন ঠাইত থাকে সেই ঠাইখনতে পৰাই আপুনি আইনী ব্যৱস্থা ল'ব পাৰিব সেইটো এটা খুবেই ভাল পদক্ষেপ কাৰণ সকলোৰে কাৰণে সেইটো সহজলভ্য নহয় কিছুমানে আহিব পাৰে কিন্তু কিছুমান বিশেষ কাৰণতো আহিব নোৱাৰিব পাৰে কিন্তু এইটো সময়ত আপুনি খুবেই সহজে আপুনি আপোনাৰ নিজৰ জাগাৰ পৰা আপুনি কমপ্লেইন কৰিব পাৰিব তাৰ পিছৰ প্ৰধান চেঞ্জেছটোৱে হৈছে পেকিউনাৰী জুৰিডিকশ্যন আপুনি যেতিয়া কোনো এটা কমপ্লেইন কৰিব তেতিয়া আপুনি কমপ্লেইন কৰাৰ কাৰণে 3টা লেভেল থাকে ধৰক ডিষ্ট্ৰিক্ট ষ্টেট আৰু নেশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ আগত আপুনি তেতিয়া কমপ্লেইন কৰিব পাৰিব যেতিয়া আপোনাৰ ভেলু অফ গুডছ এণ্ড ছাৰ্ভিচেছ লাইক যেতিয়া আপুনি গুডছ আৰু ছাৰ্ভিচৰ ভেলুৰ ওপৰত ডিপেণ্ড কৰিব সেইটো বস্তু যিমানখিনি ভেলুৰ হয় সেইখিনি ভেলু বা মূল্যৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ যদি গুডছ বা ছাৰ্ভিচৰ মূল্য 10 লাখত লৈ হয় 0ৰ পৰা 10 লাখলৈ হয় তেন্তে আপুনি ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ আগত গৈ কমপ্লেইন কৰিব পাৰিব তাৰ পিছৰটো হৈছে 10 লাখৰ পৰা 10 ক্ৰ'ৰলৈকে যদি আপোনাৰ ভেলু হয় গুডছ বা ছাৰ্ভিচৰ তেন্তে আপুনি ষ্টেট কমিশ্যনাৰৰ তাতে কমপ্লেইন কৰিব পাৰিব থাৰ্ডটো হৈছে আপুনি 10 ক্ৰ'ৰৰ ওপৰত যদি আপোনাৰ ভেলু হয় গুডছ বা ছাৰ্ভিচৰ তেনেহ'লে আপুনি নেশ্যনেল কমিশ্যনাৰৰ আগত গৈ কমপ্লেইন কৰিব পাৰিব আপুনি কমপ্লেইন কৰাৰ পিছত যদি চেলাৰজন গিল্টি বুলি প্ৰমাণিত হয় তেন্তে বিভিন্ন পেনাল্টিজ মানে হৈছে জৰিমনা বিহা হৈছে প্ৰথমে যদি আপুনি ধৰা পৰে তেন্তে আপোনাৰ জৰিমনা হ'ব পাৰে 2 বছৰ জেল আৰু লগতে 20 লাখ টকা ক্ষমা কৰিব 2 বছৰ জেলৰ লগতে আপুনি 10 লাখ টকাৰ জৰিমনা বিহে তাৰ উপৰি আপুনি যদি বাৰে বাৰে সেইখিনি ভুলে কৰি থাকে তেন্তে 50 লাখ টকা আৰু 5 বছৰৰ জেল হ'ব পাৰে আপোনাৰ সেইকাৰণে সকলো চেলৰে এতিয়া সাৱধানে কাম কৰিব তাৰ উপৰিও এটা প্ৰধান চেঞ্জেছ কৰা হৈছে অতি সোনকালে যেন এই জাজমেণ্টখিনি আহে সেইকাৰণে চেলাৰ আৰু বায়াৰ বা কনজিউমাৰক বহাই এটা মধ্যস্থতাৰ মাজেৰে কেছটো ছল্ভ কৰিব ট্ৰাই কৰিব পাৰে এইটো এটাও খুব ভাল পদক্ষেপ কাৰণ ইয়াৰ জৰিয়তে অতি সোনকালে কনজিউমাৰজনে বা চেলাৰজনেও সেই পৰিস্থিতিৰ পৰা বাহিৰ হ'বলৈ সুবিধা পাব আজি তাৰ উপৰিও বহুখিনি আছে এইখিনিয়ে প্ৰধান চেঞ্জেছ আহিছে সেইকাৰণে মই আজি এইখিনিয়ে কৈছোঁ নহ'লে ভিডিঅ'টো খুবেই বেছি ডাঙৰ হৈ যায় দীঘল হৈ যায় আৰু যদিহে ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বন্ধু বান্ধৱী আৰু আত্মীয়ৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ কিবা যদি ভুলভ্ৰান্তি হৈছে তাক শুধৰাই দিব বুলিও আশা কৰিছোঁ আমাৰ ডেছক্ৰিপশ্যন বক্সত ইনষ্টাগ্ৰাম ফেচবুক টুইটাৰৰ লিংকবোৰ দিয়া আছে যদি আমাক লগ পাব বিচাৰিছে আমাৰ লগত যদি কথা পাতিব বিচাৰিছে তেন্তে তাতে মেছেজ কৰিব পাৰে আৰু আমাক ফ'ল' কৰিব পাৰে তেন্তে আগলৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আহিছোঁ ভালে থাকিব সকলোকে ভালে থাকিব নমস্কাৰ